নিৰ্বাচনৰ পিছত প্ৰায় 4 বছৰ এই সমষ্টিত বিধায়ক নোহোৱাৰ নিচিনা আছিল। নিৰ্বাচন অহাৰ পিছত এতিয়া 6 মাহ আছে। এই 6 মাহ থকা কালত বাপেক পুতেক দুয়োজন ওলাই আহিছে। তাৰপিছত কৰ্মী সভা পাতি মই আশ্বস্ত কৰিছিলো, মই কৈছিলো মানুহ ইলেকশ্যনৰ ভিৰ বাঢ়াত জোৰ চাহিদা মানুহে কৈ দিয়ে তাৰ মুখৰ পৰা ষ্টিক অফ টাৰ্ণ হয়। সেইটো হৈছে যিটো হৈছে ময়ো বেয়া পাইছোঁ। হ'ব নালাগিছিল হৈছে চবে। লাহৰীঘাট সমষ্টিত আজি আপুনি প্ৰস্তুতি ঘোষণা কৰিছে, তাৰপিছতো আপোনালোকে প্ৰচাৰ কৰিছে। আচলতে আপোনালোকে কংগ্ৰেছৰ লগত গ্ৰেণ্ড এলায়েন্সত নাই নেকি? যেতিয়া গিভেন টেকৰ অনলাইন আহিব আমি চেক্ৰিফাইচ ৰাখিম। আমাৰ ধৈৰ্য ধৰিব লাগিব। বহুত চিটত এনেকুৱা আহিব যে ইহঁতৰ চিটিং ভাল আছে, আমাৰ চিটিং কোনো জেগাত ভাল আছে। এই চিটবিলাক ওচৰৰ কাৰণে কিছুমান গিভেন টেক কৰিব লাগে। আমাৰ আশা আছে এতিয়া ৰিটায়াৰ্ড হৈ তেখেতৰ আপোনালোকে আৱাজটো দিব। হাত কাটি আছে, মুখে কাটি আছে, আমাৰ মানুহবিলাকে আমি কৈ দিছোঁ এনিহাও এই চিটবিলাক আনিব লাগে। যদি গ্ৰেণ্ড এলায়েন্সে নামানে বা কংগ্ৰেছে নামানে আমি সকলোক কম বোলে ফ্ৰেণ্ডলি লৰি লওক। ঠিক আছে, আপোনালোকৰ ডক্টৰ চাপ থাকক, আমাৰ চিটিং থাকিব। ৰিপুণ বৰা ডাঙৰীয়াই কৈছিলে কেইদিনমান ইয়াতে কৈছিলে যে চিটিং এম.এল.এ কোনো কাৰণত আমি ড্ৰপ নকৰোঁ, গ্ৰেণ্ড এলায়েন্স এটা বুজাবুজি বিদ্যাপতি কোনো 8-10 দিনৰ ভিতৰত আমি এইটো শেষ কৰি দিম। এভৰি অল্টাৰনেটলি আমাৰ 4জন মানুহ সিহঁতলৈ বহিব, 4জন আমি মই নমিনেট কৰি দিছোঁ। ইয়ে কৰি লাহে লাহে ডিফাৰেঞ্চেছ যিটো আছে চব শেষ হৈ যাব। আল্টিমেটলি আমাৰ যিটো ঘটনা আছে কিছু আছে সেইটো আৰু বেছি মজবুত কৰি হ'ব। আপোনালোকে দেখিব আমি কংগ্ৰেছৰ দখলত থকা কেইবাটাও চিটিং এম.এল.এৰ চিটত আপোনালোকে প্ৰচাৰ চলাইছে। প্ৰচাৰটো সকলো চলাই আছে, সেইটো কোনো কথা নাই। প্ৰচাৰ চলাব, আল্টিমেট কংগ্ৰেছক আমি দি দিম। আমি তাত গৈ প্ৰচাৰ নচলাম। তাৰ পিছতো যদি কি হৈ যায় এইটো ভুল বোলে আজিলৈকেতো হোৱা নাই না। গঠবন্ধন চলি আছে, মহাগঠবন্ধন হ'ব, ফৰ্মুলা এডুকেট হ'ব, এইটো হোৱা নাই। যেতিয়া হৈ যাব আমি চলিম। আপোনালোকে কংগ্ৰেছৰ দখলত থকা কেইটা সমষ্টি বিচাৰিব? এইটো মই নাজানো, আমাৰ কমিটি জানে। ইভিএফে কিমান চিট বিচাৰিব গ্ৰেণ্ড এলায়েন্সত? গ্ৰেণ্ড এলায়েন্সৰ পৰা কিমানটা চিট বিচাৰিব আপোনালোকে? সমগ্ৰ কিমানখন চিটত আপোনালোকে প্ৰতিযোগিতা কৰক? কমিটিয়ে ক'ব যিসকলে কি ডিচিশ্যন লৈছে। মই ইয়াত এটা মেডিকেট কৰি দিলোঁ আৰু যিসকলে তাত অন্য কিছু কৰি দিলে সেইটো মহাজতলৈ হৈছে পৰিণত হৈছে। মই জটল দেখা গৈছে এটা ঘৰত এজন ল'ৰা একজন ছোৱালী বিয়া দিয়াৰ কাৰণে গোটেই ফেমিলিটো কেতিয়াবা 600 মাহ কষ্ট কৰিব লাগে। বহুত কিছু ডিফাৰেঞ্চেছ আছে, মিলাব লাগে, সেইটো কৰিব লাগে। সেইটো কৰি তেতিয়া আৰম্ভ হ'ব। যেতিয়া চেক্ৰিফাইচৰ গুণ আমাৰ আছে ভালেই আছে। কিন্তু ৰিপুণ বৰা ডাঙৰীয়াই কৈছিলে যে তেওঁলোক বিগ ব্ৰাদাৰ। মই ক'ম মই মোটা ব্ৰাদাৰ, মোৰ নিচিনা এজনো মোটা সিহঁতৰ পাৰ্টি খাইছে। মই কৈ দিম মই মোটা ব্ৰাদাৰ। মাজতে আপুনি বিগ ব্ৰাদাৰ বুলি ক'ব বিচৰা নাছিল? মাজতে কৈছিলে আপুনি বিগ ব্ৰাদাৰ নহয় বুলি। মেজৰ পাৰ্টিয়ে কৈছে, এলায়েন্সৰ অন্য পাৰ্টিসকলে কৈছে, ইয়াৰ পাৰ্টিয়ে কৈছে, চিপিএমএলে কৈছে, আমাৰ পাৰ্টিয়ে কৈছে বিজেপিৰ লগত ক'ব নালাগে। গ্ৰেণ্ড এলায়েন্সৰ এটা ডাঙৰ অপশ্যন সিহঁতৰ মেইন আছে মেজৰ পাৰ্টি। কিন্তু একাংশ অভিযোগ আনে যে আপোনাৰ বিৰুদ্ধে আপুনি বিজেপিক সহায় কৰিবলৈ কিছুমান এনেকুৱা কাম কৰি আছে বুলি। এইটো 10 বছৰ পুৰণা আছিলে, চব শেষ হৈ গ'ল। আজি ক'ত আছে নাই, এতিয়াতো আমি আছোঁ। পুৰণা ৰেকৰ্ড নেকি ছাৰ? আগত আছে পুৰণা ৰেকৰ্ড আনটো বাদটো আপোনাৰ মিডিয়াৰ বহুত ভাইসকলে ভাল পায় মোক যদি বিজেপিৰ লগত মিলাই দিয়ে। সেইসকলে কৈ থাকে নতুন ৰেকৰ্ড কি হ'ব? বিজেপি আউট, কংগ্ৰেছ ইন,
বিজেপি আৰু সেইটো আপোনালোকে কিমানখন আসন পাব? কিমানখন আসন কিমান আসন পাব? আজি আমি চাওঁ ভিসকলে কি বুজে কিমান বেছিলৈকে বেছি তেওঁ আপোনালোকে মহাজোঁটে কিমানখন আসন পাব? মহাজোঁট বিজেপি কৈছে মাতি আৰম্ভ হোৱা নাই তেওঁ ৰিপুণ বৰাই কৈ আছে যে 100+ কংগ্ৰেছ কংগ্ৰেছে কৈ আছে 100+। ধন্যবাদ দিম 100+ কংগ্ৰেছে পায় সেইটো ভিতৰত মহাজোঁট বেছি নাই গ্ৰেণ্ড এলায়েন্সে পাব বুলি কৈছে 101+। আমি খুশি আমি উই আর দ্য হ্যাপিয়েস্ট ম্যান আমি সাপোর্ট করি কংগ্রেসে যদি পাই যায় মহাগঠবন্ধনে যদি 25টা পাই যায় 26টা পাই যায় মিনিস্ট্রি আমার হয়ে গেল আৰু আমার আৰু লাহৰীঘাটৰ যিটো উন্নয়নৰ কথা যিটো আপুনি ভাষণত কৈছিলে আৰু ভাবেনে আজিৰ পৰিস্থিতিত লাহৰীঘাটত কংগ্ৰেছে জিকিব পৰা অৱস্থাত আছে নাই 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 মোৰ হিচাপে নাই বাকী আপোনালোক এইটো কংগ্ৰেছে ৰিয়েলাইজ কৰিব লাগে যে এই চিটটো আমি কোনো হালতো উদ্ধাৰ কৰিব নোৱাৰোঁ এইটো আমি কেনে আমাৰ পাৰ্টীয়ে আগৰ বাৰ 2000 লাহৰীঘাটত কংগ্ৰেছৰ প্ৰাৰ্থী দিলেও আপোনালোকে এই দিশৰ প্ৰাৰ্থী দিবই ডিফাৰেণ্টলি দিবহি নহয় বুজাবুজি এইবাৰ আপোনাৰ খেজুৰ কোনে পাব এইবাৰ গ্ৰেণ্ড এলায়েন্সত খেজুৰ আগতে আপুনি তৰুণ গগৈ ডাঙৰীয়া প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ লগত গৈছিলে তৰুণ গগৈৰ ল'ৰা আছে ন গৌৰৱ গগৈ আছে তাক দিম ফটো পৰ্যায়ত দিম ৰিপুণ বৰাক দিম আৰু আমাৰ দেৱদত্ত শইকীয়াক দিম আৰু কোন কোন আছে চবকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আছে যে তেওঁলোকে যিসকলে ভাৰতীয় সংস্কৃতি পাৰ্চনেল কোনো মাত আনিব তেখেতৰ পাৰ্চনেল মন্তব্য তেখেত আজিকালি বেছি কমিউনিট দেখাই আছে নিজক নিজেই ভক্তি কিন্তু অসম জাতীয় পৰিষদ যে ৰাইজৰো লক্ষিত তেওঁলোকে অভিযোগ কৰি আছে যে আপুনি আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত কাৰ নাই ভিতৰত চবক হেমন্ত বিশ্ব শৰ্মা ফাইনেন্স কৰি কাৰ আছে কাৰ লগত আছে এই চবৰ লগত আছে তাৰ লগত সিটো কৈ আছে চব কাৰ্টুন মোৰ মানুহ আছে এই চবক ফাইনেন্স কৰি আছে মই কিয় নাম ল'ম কালি গৈ কেছ কৰি মহাজোঁটত কাক মুখ্যমন্ত্ৰী বিচাৰে? বহুত দূৰ আছে থেংক ইউ। না কৰি পাৰ্চনেল চিন্তা কৰা মই চিন্তা কৰা তেখেত খবৰত পুৰা